নমস্কাৰ বন্ধু বান্ধৱীসকল মই আকৌ পুনৰাই আহিলোঁ আপোনালোকলৈ নিশ্চয় চাগে ভাল লাগিছে মোৰ এই চাই কিনে আপোনালোকে গমেই পাইছে ভিডিঅ'টোৰ মূল কণ্টেণ্টটো মোবাইল বহুতেই চলায় আৰু বহুত মানে গান শুনে ভিডিঅ' ডাউনলোড কৰে ভিডিঅ' চাই ইউটিউবত ঠিক এই ভিডিঅ' চাই কিনে ভাবে বহুতে ভাবে ময়ো আগতে ভাবিছিলোঁ হয় যে ভিডিঅ' চালেনো পইচা কেনেকৈ পায় আৰু যিকোনো মানে ভিডিঅ' ডাউনলোড কৰক ভিডিঅ' চাই ভিডিঅ' মানে এনেকৈ আৰু ফেচবুক চাই বা ভিডিঅ' চালেও মানে এনেকৈ এপছ আছে এই এপছটো আপোনালোকক এই এপছৰ যোগেদি ভিডিঅ' চাই কিনে টকা আৰ্নিং কৰিব পাৰে তাৰ ওপৰত মই এই কণ্টেণ্টটো বনাইছোঁ যদি ভাল লাগে নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে চোৱা নাই চাই দিব ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ এই পেজটো লোকেলি আমি আৰু মোৰ মেইন একাউণ্টৰ ফেচবুক একাউণ্টৰ পেজ নিৰঞ্জন পেগু পেজটো মানে ফ'ল' কৰি দিব চ' ভিডিঅ'টো আগবাঢ়ো ভিডিঅ'টো চাই কিনে কম স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো মূল কণ্টেণ্টটো ভালকৈ চাই ল'ব ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চল আমি ভিডিঅ'টো চাওঁ মই নিজৰ মোবাইল স্ক্ৰীনটো আপোনালোকক দেখুৱাম ভিডিঅ'টো চাই থাকিব তো ভিডিঅ'টো আৰম্ভ কৰোঁ মেইনলি আপোনালোকে এটা নিশ্চয় জানা যে এটা এপছ এই এপছটো প্লে ষ্ট'ৰত পোৱা নাযায় এই এপছটো অনলি গুগলত চাৰ্চ কৰিলে পোৱা যায় আপোনালোকে গুগলত চাৰ্চ কৰি কিনি নহয় কিবা ব্ৰাউজাৰ থাকে বা ফায়াৰ এনেকুৱা ব্ৰাউজাৰ থাকে ক্ৰম ব্ৰাউজাৰতো পাই যাব যদি আপোনালোকে গুগলত গৈ কিনি আপোনালোকে চাৰ্চ কৰি ল'ব বিটমেট বুলি মই লিংক দি দিম আপোনালোকৰ তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব কিন্তু কেনেকৈ কৰিব লাগে মই আপোনালোকক মোৰ মোবাইলৰ স্ক্ৰীনশ্বট এতিয়া আপোনালোকক দেখুৱাম চাই ল'ব ভিডিঅ'টো কেনেকুৱা ধৰণৰ হ'ব পাৰে চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কেনেকৈ হয় আমি কোনটো এপছত গ'লে কেনেকৈ ভিডিঅ' চালে বা কি ডাউনলোড কৰিলে আপোনালোকে পইচা আৰ্নিং কৰিব পাৰিম এতিয়া চাম আপোনালোকে এই বিটমেট এপছটো ডাউনলোড কৰি ল'ব গুগলত গৈ কিনি প্লে ষ্ট'ৰত পোৱা নাযায় তাৰপিছত বিটমেট অন কৰাৰ পিছত আপোনালোকে পাব যে তাত ওপৰত এটা যেতিয়া ভিডিঅ' ডাউনলোড কৰে তেতিয়া বিটমেটটো পাই যাব তাৰপিছত কিনে আপোনালোকে তাত চাৰ্চ কৰি অহা ইনষ্টল কৰাৰ পিছত ওপৰত এটা এডভাৰটাইজ আহে এই এডভাৰটাইজটো আপোনালোকে তাত ক্লিক কৰিলে বিটমেট কেছ এটা এপছ আহে এই এপছটোত ক্লিক কৰিলে ইহঁতে এডভাৰটাইজ দি দিয়ে তাৰপৰা আপোনালোকে ক্লিক কৰাৰ পিছত ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত এনেকুৱা মোৰ স্ক্ৰীনশ্বট নিচিনা আহিব বিটমেট কেছ এটা এপছৰ তাৰপিছত স্কিপ কৰি ল'ব স্কিপ কৰাৰ পিছত অকণ টাইম ল'ব তাৰপিছত এনেকৈ অপশ্যন এটা আহিব তাৰপিছত মোৰ ইয়াত দ্য পিগি বেংক ইজ ফুল টু 80 কইনছ মানে কইনছৰ পৰা তাত মানে কিবা হৈ যায় আপোনালোকে বিশ্বাস নকৰিব যে এইটো বস্তু ইউজ কৰিলে যেন পইচা পায় মই বহুতবাৰ ট্ৰাই কৰিছোঁ পুনৰাই মই ট্ৰাই কৰিছোঁ মই 1,05,500 টকালৈকে আৰ্নিং প্ৰুফ আছিলে মই এতিয়া আনষ্টল কৰি দিলোঁ মোবাইলটো হেং হোৱাৰ কাৰণে মই এতিয়া বেলেগ এটা আকৌ কিবা কৰিছোঁ মই আপোনালোকক দেখুৱাম মোৰ এতিয়া আছে আপোনালোকক দেখুৱাম আপোনালোকে বিশ্বাস নকৰে মোৰ আছে এতিয়া 1,42,957 ৱাও ইমান পইচা থাকিলে বাপৰে নহয় এইটো পইচা নহয় একচুৱেলি এইটো কইনছটো আৰ্নিং কৰিলেহে আপোনাৰ পইচাটো কনভাৰ্ট হৈ যায় মোৰ এতিয়া আছে 1,42,957 আছে 14 টকা 30 পইচা ইয়াত দেখুৱাই আছে আপোনালোকে চাই ল'ব ভিডিঅ'টো চাই ল'ব তাৰপিছত মোৰ এই পিগি মানে এটা গ্লক আছে এই গ্লকটোত ক্লিক কৰিলে মোৰ পইচা কিবা কইনছটো আহি যাব গেট পুলি লেভেল 5 পাই গৈছোঁ তাৰপিছত ইয়াত 280 আছে মই কিবা কৰিলোঁ তাত কনভাৰ্ট হৈ গ'ল আপোনালোকে চাই থাকিব ভিডিঅ'টো তাৰপিছত ইয়াত ডেইলি কৰিব লাগিব ইয়াত ডেইলি মোৰ এতিয়া 20 দিন হ'ল 20 দিনত মই 20,000 বেছি পাইছোঁ কিয়নো 1 ডে টু 2,000কৈ দিয়া থাকে তাৰপিছত এইটো কি কৰিব লাগে কেনেকৈ আৰ্নিং কৰিব লাগে মই ইয়াৰ পৰা কেনেকৈ কইনছটো কৰিব লাগে মই আপোনালোকক বুজাই দিম মেইনলি আপোনালোকে ইয়াৰ পৰা কোনোবা এটা ভিডিঅ' মই ডাউনলোড কৰি দেখুৱাইছোঁ তো ইয়াত ভিডিঅ' এটা আছে মই ডাউনলোড কৰিম এইটো ডাউনলোড কৰাৰ পিছত কেনেকৈ আহে মই আপোনালোকক দেখুৱাই দিছোঁ মই এইটো ডাউনলোড কৰিলোঁ যেনেকৈ ভিডিঅ'ত কৰা আপুনি MP3 কৰা মই ধৰি লওক কম সময় ল'ম
MP3 কৰি ল'ম এতিয়া মই আহিলে ডাউনলোড কৰিলোঁ ইয়াত 354 কইনছ আহিলে 354 কইন প্লাছ আহিলে মানে ইয়াত আহি যাব মই আপোনালোক কেনেকৈ মই এইটো দেখুৱাই দিম আপোনালোকক ইয়াত এড এটা আহিব এইটো এতিয়া পালোঁ যে কেনেকৈ আহিলে মই আপোনালোকক দি আনিটো কেনেকৈ আহিলে মই ইয়াত দেখুৱাই দিম আপোনালোকক গৈ কিনে মই এতিয়া ইয়াত এতিয়া কৈছে টাচ ষ্ট'ৰেজ চাই ল'ব টাচ ষ্ট'ৰেজ এতিয়া ডাউনলোড ইনাম 354 টকা 54 আহিলে ইয়াত মোৰ বহুতো আছে ইয়াত চাওক আপোনালোকে বিশ্বাস নকৰে যে এনেকৈ কেনেকৈ পায় আপোনালোকে ইয়াত কেনেকৈ পায় ইয়াত চব দেখুৱাই আছে আৰু মেইনলি আপোনালোকে মেইন বস্তুটো হ'ল ইয়াত যদি কোনো এপছ ডাউনলোড কৰি পেলাই ইউজ কৰে তেতিয়া আপোনালোকৰ ইয়াত দিয়া থাকিব আপোনাৰ কিছুমান এমাউণ্ট দিয়া কিবা থাকে ইয়াত যদি কিবা কৰিব নোৱাৰে মোৰ ইয়াত আছে ইয়াত এইটো ইলোনো এটা এপছ ইউজ কৰি আছোঁ এই ইউজ চেকিঙত চলি আছে মোৰ অলৰেডি ইয়াত আহিলে 16000 টকা 16000 কইনছ আহিলে ইয়েছ 16000 কইনছ মই আপোনালোকক কিন্তু ইয়াত ইউজ কৰি থাকিব লাগিব মই আপোনালোকক কেনেকৈ আহিব আপোনালোকক দেখুৱাই দিছোঁ ইয়াত মই আছে ইয়াত চেকিঙত 1000 পাইছোঁ ইয়াত আপোনালোকে চাই ল'ব ইয়াতো চেকিঙত 12999 আহিলে এনেকৈ আহি যাব আপোনালোকৰ আৰু কেনেকৈ উইথড্ৰ কৰিব লাগে মই আপোনালোকক দেখুৱাই দিছোঁ উইথড্ৰ কেনেকৈ কৰিব মই আপোনালোকৰ অমুকত স্ক্ৰীনশ্বটত আপোনালোক স্ক্ৰীণত মোবাইলৰ স্ক্ৰীণত ডাউনলোড কিবা কৰি দেখুৱাম আপোনালোকক মনলি ইয়াত আছে আপোনালোকক কেনেকৈ ক'ত কৰিলে আপোনালোকে কৰিব লাগে মই আপোনালোকক দেখুৱাই দিছোঁ অ'কে ইয়াত বিল ট্ৰেন্সফাৰত যাব লাগিব মোৰ এতিয়া 2 লাখ হোৱা নাই 2 লাখ হ'লে 20 টকা কৰিব পাৰিলোঁ হয় ইয়াত মোৰ আছে কিমান আছে 1,43,000 মানে 2 লাখ অলপ পাবলৈ সময় নাই আৰু এতিয়া অলপমান আছে মোৰ কিন্তু আপোনালোকৰ আগত 5 টকা মই ফেচ টু ফেচ আপোনালোকক কিবা কৰি বেংকলৈ ট্ৰেন্সফাৰ কৰি দেখুৱাম ইয়াত মোৰ যদি 5 টকা কৰে তেতিয়া মোৰ ইয়াৰ পৰা 1,43,591 কইনছৰ পৰা মাইনাছ হৈ যাব হ'ল তেতিয়া মই ইয়াত 50,000 কিবা হৈ যাব উইথড্ৰ কৰি দেখুৱাম আপোনালোকক টু ৰিচাৰ্জ ফোন বিল I can wait 7 days 7 days to wait কৰিব নোৱাৰে ইয়াতে বেংক একাউণ্ট ঢালিব লাগিব বেংক একাউণ্ট আপোনালোকক মই ইয়াত বেংক একাউণ্ট কৰিম 07300 interest Singapore video system ka sa site ko mo ya upload ko dito itu masih ada kontak proses submit successful okay এতিয়া মোৰ পৰা ইয়াৰ পৰা 93,591 মানে 9 টকা 36 পইচা এটা থাকি গ'ল মানে 14 টকা আছিলে মই 5 টকা মানে উইথড্ৰ কৰি ল'লোঁ এটা ৰেকৰ্ডত কৰি দেখুৱাম আপোনালোকক কৰিছে নাই ৰেকৰ্ড ইয়াত পেণ্ডিং আছে তো পইচাটো 3 to 5 ডেজৰ ভিতৰত সাকসেসফুল হৈ যাব মানে যদি আপোনাৰ একাউণ্ট ভুল হয় তাতো ৰিটাৰ্ণ আহিব আপোনাৰ পইচা থাকিব ওকে আজিলৈকে ভিডিঅ'টো ইমানলৈকে থাকিব তাৰপিছত আপোনাৰ ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো চাই থাকিব ভিডিঅ'টো স্কিপ নকৰা চাই দিব তাৰপিছত যদি মোৰ চেনেলটো ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু পেজটো ফলো কৰি দিব এনেকা ভিডিঅ' পাবলৈ আপোনাক ফলো কৰি ৰাখিব অল সিলেক্ট কৰি ল'ব ফেচবুক পেজত বা কিবাত আজিলৈকে ভিডিঅ'টো ইমানলৈকে ৰাখিছোঁ থেংক ইউ